কইনা ঐ ঢকৰা তই যদি আৰু একবাৰ মাতা নহয় কইনা বুলি তোৰ বিদ্যা কৈছো মই পেণ্ডেল উঘলি আনিম ওকে ওকে আৰু কুণাল শুনা জীৱনটো নহয় এখন চিনেমা মুঠেও নহয় ভাল কথা ক'লে তাই ভাল কথা হৈছে তাই জীৱনটো চিনেমা হ'বই নোৱাৰে কিন্তু তুমি যিখিনি কৰিলা ন সেইখিনিৰ ওপৰত কিন্তু এটা ভাইৰেল ভিডিঅ' মস্তিকে বনাব পাৰি ফেচবুকৰ কাৰণে হয়নে ঐ শুনা আমাৰ কিন্তু ব্ৰেকআপ হৈছে ঠিক আছে আৰু জানা আছে ব্ৰেকআপ হৈছে কি ডাঙৰ কথা তাত কিন্তু এক ছেকেণ্ড কুণালে অলপ আগত ক'লি ন তহঁতৰ এবছৰ হৈছিল ৰিলেশ্যনশ্বিপত আহা কিন্তু আমাৰতো ছমাহ আগতে ব্ৰেকআপ হৈছিল আচ্ছা একো নাই মোৰ গণিত বেয়া হ'ব পাৰে হৈ যায় তাত কিন্তু আজি মই তোমাক কম বে শুনা এষাৰ কথা কৈ আছো তোমালোকবোৰৰ যদি দমো নাই ন এই চব প্ৰেম চমত আহিফালে নাহিবা কেতিয়াও বুজিছা আৰু তাৰপিছত কি ক'লা বাপেৰক কি বুলি ক'ম আবে বাপেৰক কি বুলি ক'ব লগা আছে যদি দম নাই নাহিবা প্ৰেমত এতিয়া নকবা মোৰ আগত এইটো কৈ পেলাই যে প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় আবে তপন দাস নেকি বে তুমি বিয়া হৈ আছে তোমাৰ খানা পাতি আছে তোমাৰ লাইফ বনি আছে তোমাৰ আমাৰ কি নামাতা বিয়া খাব আহিছো নিজৰ এক্সৰ মই চলি কি আছে মোৰ জীৱনটোত বেলেগৰ চুট পিন্ধি আছো চলি কি আছে মোৰ জীৱনটোত চুদিয়া নেকি মই কিন্তু নাই মূৰ্খ মইহে 6 মাহ 3 বছৰ ধৰি পেলাই তোমাৰ লগত ৰিলেশ্যনশ্বিপত পৰি আছিলো মূৰ্খটো মইহে আছিলো তইনো গমো কি পাইছিলি আৰু নিজৰ বেষ্ট ফ্ৰেণ্ডৰ ভাল পোৱাটোৰ লগত তই আছ কামা চবে পাব এদিন নহয় এদিন যাহাৰ কপালত যি লেখা আছে এতিয়া এক্সৰ বিয়াত আহিছো যিহেতু খালি হাতেতো মৰিলেও নাযাওঁ যদিও নামাতাই নহওক কিয় এয়া 100 টকা আৰু এয়া 1 টকা